গাইজ মানে আমাৰ মানে আজি ভাগিন আহি আছে। আমি যে সেইদিনা যে আপোনালোকক যে দেখাইছিলোঁ, সেই ভাগিন আজি আমাৰ ঘৰত আহি আছে। মানে বা আহিছে, ভাগিন আহিছে, ভিনি আহিছে, মানে পূৰা এক্সাইটেড হৈ আছে। মানে সিহঁত আহি আছে মানে ট্ৰেইনত মানে গধূলি পাবহি মানে গাইজ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মানে গাইজ। একদম মানে ভাগিন আহি আছে কাৰণে পূৰা এক্সাইটেড হৈ আছে। মানে একদম বহুত দিনৰ পাছত আহিছে আমাৰ ঘৰত মানে। আৰু সি জন্ম হ'ব মানে অহাই নাই, প্ৰথম আহিছে। গতিকে গাইজ আপোনালোকে চাই দিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। মানে একদম এই ভাগিন অহাৰ কাৰণে মাহঁতৰ একদম পূৰা একদম ফূৰ্তি। মাহঁতৰ একদম মোৰ একদম কিমান ভাল লাগিছে। ভাগিন কিমান দিনৰ পাছত আহিছে, মানে জন্ম হোৱাৰ পৰা অহাই নাই মানে, এতিয়া প্ৰথম আহিব আজি। আপোনালোকে একদম পূৰা এক্সাইটেড হৈ আছোঁ মই একদম গাইজ। মানে আপোনালোকে ভিডিঅ'টো চাই দিব শেষলৈকে। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মানে গাইজ। আপোনালোকে সকলোখিনি দেখাই দিম। আৰু মানে ভাগিনহঁত বাহঁত অহাৰ কাৰণে মাহঁতে একদম মানে সুন্দৰকৈ পিঠা পনা বনাই একদম পূৰা ৰেডি কৰিছে। একদম পিঠা বনালে একদম, আৰু এতিয়া মুড়ি ফুটাই আছে। মানে আপোনালোকক মই সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম গাইজ। মানে একদম চাই থাকিব, ধামাকা ব্লগ হ'ব। ব'লক মানে গাইজ আপোনালোক দেখাম মানে মই মাহঁতে মানে কি কৰি আছে গাইজ। ব'লক এয়া মানে একদম আমাৰ মানে মাহঁতে একদম ধুনীয়াকৈ বনাই আছে। একদম মুড়িয়া ফুটাই আছে। একদম ভাগিন আহিবৰ কাৰণে, কোন আহিবৰ কাৰণে বনাই আছে? ভাগিন। একদম ভাগিনৰ কাৰণে মানে ধুনীয়াকৈ বনাই আছে মানে গাইজ। মানে অলপ মই এতিয়া ওলাই আহিছোঁ। অলপ মানে এতিয়া একদম এইফালে বেডমিণ্টন খেলিবলৈ যাম লগৰ কেইটামানৰ লগত। অলপ মানে খেলিম গাইজ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই আপোনালোকক অলপ দেখাম বাৰু। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছতে মানে আহি পেলাই আমাৰ বাহঁতক পামহি আৰু গধূলি চাগে আৰু। বাহঁত আহিব মানে ভাগিন আহিবৰ কাৰণে বেছি ভাল লাগি আছে মানে গাইজ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। ব'লক মানে এতিয়া আহি পেলাই গাইজ পাই গ'লোহি খেলৰ জেগাত। এইফালে খেলি আছে ইয়াত, এইফালে আমাৰ এজন বহি আছে। মানে এতিয়া খেল ষ্টাৰ্ট হ'ব আৰু। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। মই এতিয়া অলপ খেলি আহিলোঁগৈ আৰু এতিয়া মানে ঘৰত আহিলোঁ। আৰু আপোনালোকেতো গম পাইছে আজি আমাৰ ভাগিনহঁত আহি আছে। আৰু ভাগিনহঁত আহি থকাৰ কাৰণে বহুত মনটো ভাল লাগি আছে মানে গাইজ। আপোনালোকক ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মানে গাইজ। আৰু বহুত মনটো ভাল লাগি আছে কাৰণ ভাগিন আহিছে, বাই আহিছে, লগতে ভিনদেউ আহিছে। মানে সেইকাৰণে বহুত মনটো ভাল লাগি আছে গাইজ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। একদম মানে ভাগিন আহোঁতে আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ। ফাইনেলি মানে গাইজ আমাৰ ভাগিন আহি আমাৰ ঘৰত মানে পাই গ'লেই গাইজ। চাওক না আপোনালোকে, বহুত মনটো দিয়া ভাল লাগিছে। আপোনালোকে চাওক না গাইজ আমাৰ ভাগিনক। গাইজ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিবলৈ নাপাহৰিব গাইজ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। আমাকো 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক অতি সোনকালে। আৰু মানে গাইজ ভিডিঅ'টো ভাগিন অহা সময়কণত ভিডিঅ'টো এটা ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মানে বহুত ভাল লাগি আছিলে। সেইটো সময়ত ভিডিঅ' কৰিবলৈ নহ'লে আৰু তাতে ৰাতি হ'ল। মানে ইমান ভালো নুঠিলে, অলপ ৰেকৰ্ডিং কৰি ভিডিঅ'টো আজিলৈ ইমান আছিলে। ধন্যবাদ, বাই বাই, গুড নাইট।